অক্টোবৰ মাহৰ আজি 9 তাৰিখ মানে হ'ল আজি লক্ষী পূজা মন্দিৰলৈ মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক চাওঁ। হেল্ল' বন্ধুসকল, মই পূজাথলীত আহি মানে আমাৰ খেলৰ লক্ষী মন্দিৰত আহি পালোহি। ইফালে গান বজনাই সাজু কৰি আছে আৰু ইফালে হ'ল মাহ প্ৰসাদ ৰেডি কৰি আছে। মাহ প্ৰসাদ এইটো পূজাৰ মাহ প্ৰসাদ ৰেডি কৰা কৰি আছে। সামগ্ৰী আছে। এইটো হ'ল লক্ষীমতী আৰু লক্ষীমতীৰ সপোনা এইজন মানে সাজু কৰি আছে। আছে আমাৰ বাথৌ মন্দিৰ। আপোনালোকে নিশ্চয় জানে বড়ো সমাজত বাথৌ মন্দিৰ বড়োসকলে বাথৌ পূজা ইয়াত কৰে। এইটো কাম আধা আধি হৈ গৈছেহি। লক্ষীমতী বহোৱা হ'ল আৰু মাহ প্ৰসাদ আগবঢ়াই আছে। এই দাদা ইফালে আছিল। নহ'লে তাত পঢ়িব, বড়ো ভাষাৰে পঢ়িব, কাৰণ বড়ো মানুহটো কৰিব লাগিব ইয়াত বহুত দেৰি আছে। চৰ্টকাট কৰি দিবি। বড়োৰে বড়ো ভাষাৰে পাঠ কৰিব। जोंनि बेहाय बावग्रा मानसि बिरि नायनाय आंनि जोङो बावनानै रायसंनाय जाहाथे आंनि बिमा माइनाव आंनि रायसंनाय माबाफोर गोरोन्थि जायोब्ला आंखौ অলৰেডি হৈ গ'ল। দৰ্শন মানুহ আছে, দৰ্শন কৰি আছে। চাওক কেনেদৰে দৰ্শন কৰি আছে, কেনেকুৱা দৰ্শন কৰি আছে। চাওক ল'ৰা ছোৱালী মহিলাই আহি দৰ্শন কৰি আছে। মাথাত লৈ যাব লাগিছিলে। ধান মানে হ'ল লক্ষী, নহয় জানো? লক্ষী গুচি যাব লাগে। মাথাত লৈ কিনে লাগে লক্ষী দি আছে। চাওক লক্ষী মানে ধান মানে হ'ল লক্ষী ন।